ভিডিঅ'টো গধূলিৰ পৰাই আৰম্ভ কৰিছোঁ। এয়া এতিয়া মই দোকানতে বহি আছোঁ ইফালে আৰু ইফালে এয়া আমাৰ বাহিৰৰ পৰিৱেশ এইফালে এতিয়া হৈ গ'ল গধূলি আন্ধাৰ। এয়া আন্ধাৰ পৰিৱেশ, এইফালে চবফালে আন্ধাৰে আন্ধাৰ। এইখন দূৰত দোকান আছে বাৰু। এইফালে বনাই আছে জাল চানা। মই দেখাই দিম আপোনালোকক জাল চানাখিনি কেনেকুৱা হয়। এইখিনি হ'ল চানা, জাল চানা। কেনেকুৱা হৈছে আহিব দেই আমাৰ দোকানত জাল চানা খাবলৈ। 1 hour later. এয়া হাজবেণ্ডে দোকান বন্ধ কৰিবলৈ লৈছে দেই। ময়ো অকণমান সহায় কৰি দিওঁগৈ আৰু। দোকান বন্ধ কৰি এতিয়া মই ঘৰলৈ আহিলোঁ। এয়া একাপ চাহ লৈ লৈছোঁ খাবলৈ। এয়া বিস্কুট, বেছি দামী বিস্কুট নহয় বাৰু, 10 টকীয়া বিস্কুট। তেতিয়াহ'লে খাই লওঁ। এতিয়া গধূলি সাঁজৰ কাৰণে বনাব লৈছোঁ ব্ৰইলাৰ পেটু। কেনেকুৱানো বনাওঁ আপোনালোকেও দেখা আহকচোন। এয়া আমাৰ ব্ৰইলাৰ পেটু তৈয়াৰ হৈ গ'ল দেই। এয়া আমাৰ ৰাতি ভাত সাজ তৈয়াৰ হৈ গ'ল। এইফালে দাইলৰ লগত ঔটেঙা, এইফালে ব্ৰইলাৰ পেটু। তেতিয়াহ'লে খাই লওঁ দেই। The next day. হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হ'ল নেক্সট ডে'। এয়া মই দোকান খুলিবলৈ লৈছোঁ। ইফালে চাওকচোন, আমাৰ এখেতে আমলৈ পাব পাৰিছে। ৰ'ব দেই দেখাইছোঁ আপোনালোকক। এই দোকান এয়া আমলৈটো বেছিকেইটা নহয় বাৰু, হ'লেও খাবলৈ পোৱা জোখৰে আৰু। আপোনালোকে আমলৈটো খায়নে বাৰু? মোক কমেণ্টত জনাবচোন। এই আমাৰ আজি ছাগলী পোৱালি দিলে দেই। এইকেইটা দুইটা মতাই, মাইকী এজনীও নাই। দুইটা মতা পোৱালি, এইটো বগা পোৱালি, এইটো মুগা ৰঙৰ, এইজনী মাকজনী। এয়া কি খবৰ? আজি মই ঘৰলৈ আহিলোঁ দোকান বন্ধ কৰি। এয়া নাই সেই কবিতা এটা গাই দেখা দেচোন। কি যোনটো লগোৱা আকৌ এইফালে আমাৰ দেখা দিওঁগে। আজি আমাৰ ঘৰত লোকেল কুকুৰা খোৱা আছে।
এইটো মেকুৰী এটা জনী চাই আছে দেই। ধুনলে লেগ পিছ ন একো নেজানো ন শ্ৰীলংকা পাইছো ভালকে মাৰি দেখা দেখোন বা পাইছে দেই। এয়া আমাৰ গধূলি ভাত সাজ তৈয়াৰ হৈ গ'ল। এইফালে কুকুৰা মাংস, এইফালে ডাংবটি চানা আৰু কুকুৰা পেটু জলকীয়া ভাজি। এই আমাৰ ধুনে ভাত খাইছে দেই। ধুন খাই দেখো আকৌ ভাত কেনেকুৱা আছে লেগ পিচটো। এইফালে চা আকৌ কেনেকুৱা লাগিছে। বিচনাখনত লগাই শেষ কৰিছে। কেনেকুৱা লাগিছে খাই। মজা মজা। এইফালে চাই দেখা আকৌ এইফালে চোৱা আকৌ কেনেকুৱা লাগিছে দাদা খাই। ভালে ইয়াত ডাইনিং টেবুলত ভাত সজাই দিয়া হৈছে দেই। আমি সকলোৱে খাই লওঁ। ভাল পাই বেয়া পাই নাই। ভাত খাই বৈ সকলোৱে অকণমান লেকচাৰ দিলোঁ আৰু। মই আজি তহঁতক মই আজি কৰো মই মদ খাই কৈছো বুলি নহ'লে ভাত চাত খাই মেলি আজৰি হ'লোঁ। আপোনালোকে বিহু বজাৰ কৰিলেনে বাৰু? মই এনেই অলপ চলপ কৰিলোঁ বাৰু। সেয়ে আপোনালোকক দেখাওঁচোন। আহকচোন আপোনালোকে কি কি ল'ব বিহুত। এয়া বিহুৰ প্ৰেজেণ্ট বুলি মেখেলা লৈছোঁ। এইফালে এয়া মেখেলা লৈছোঁ। প্ৰেজেণ্ট দিবলৈ আৰু দেই, নিজলৈ বুলি লোৱা নাই এতিয়ালৈকে। প্ৰেজেণ্ট দিবলৈ এয়া গেঞ্জি, এইফালে লৈছোঁ এইফালে ব্লাউজ আৰু এইফালে ধুতি লৈছোঁ। ধুতি আনিলোঁ। এইফালে আৰু সৰু ল'ৰাও আছে গিফ্ট দিবলৈ। কটনৰ ধুনীয়া গৰমত পিন্ধিবলৈ পোৱা কাপোৰ। এইফালে পেণ্ট আনিছোঁ আৰু এইফালে এটা কুৰ্তি আনিছোঁ দেই। কুৰ্তিটো কেনেকুৱা লাগিছে বস্তু এইটো কুৰ্তি এইটো আৰু এইফালে এডাল বেল আনিছোঁ। আমাৰ যিহেতু সৰু ছোৱালীও আছে। মেহেন্দি এটা, নেকলেছ, কাণফুলি এযোৰ আৰু খাৰু দুযোৰমান। এইখিনিয়ে আৰু বজাৰ আৰু কৰিবলৈ বাকী আছে বাৰু। ভিডিঅ'টি আজি ইমানে বাৰু। কেনেকুৱা লাগিল ভিডিঅ'টি আপোনালোকে মোক কমেণ্টত জনাবচোন। অন্য এটা ভিডিঅ'ত আকৌ